বন্ধু বান্ধৱী সকল পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছো। আসাম ৰেক ৰিকুৱাৰমেণ্টৰ যেটো ক্লাছ 4 ৰ আপোনাৰ মৌখিক পৰীক্ষাৰ কথা আছিল ষ্টেট লেভেল ৰিকুৱাৰমেণ্টৰ এটো আপোনাৰ ডেটটো ঘোষণা কৰিছে আৰু কেতিয়াৰ পৰা আপোনালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিব ল'ব পাৰিব আৰু কি ডকুমেণ্ট লৈ যাব লাগিব এই ভিডিঅ'ৰ জৰিয়তে সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ আলোচনা কৰিম। আপোনালোকে এটো পেজত আহাৰ পিছত আপুনি ক্লাছ 4 ৰ আপুনি ক্লিক হিয়াৰ ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপুনি এটো পেজত আহি যাব। এটো পেজত আহাৰ পিছত আপুনি ইফালে দেখা পাব নোটিছ ৰিগাৰ্ডিং ইন্টাৰভিউ ডকুমেণ্ট ভেৰিফিকেশ্যন। আপুনি ইয়াতে ক্লিক হিয়াৰ ডাউনলোড আপুনি ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ পিছত এনেকৈ ডাউনলোড আহি যাব। আপুনি এটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি লোৱাৰ পিছত আপুনি এটো এনেকৈ ওপেন কৰিলে আপুনি পিডিএফ ফাইলত দেখা পাব কি ডকুমেণ্টছ লাগিব আৰু আপোনাৰ ইন্টাৰভিউ কেতিয়া হ'ব আপুনি এটো চাব পাৰে। নোটিছটো এটো আপোনাৰ ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশনৰ পৰা দিয়া হৈছে 22/12/2022 এটো আপোনাৰ 5 জানুৱাৰীত আপোনাৰ এটো চাব পাৰে ইন্টাৰভিউ এলং উইথ ডকুমেণ্ট সাবমিশন শিডিউল আপোনাৰ 5 জানুৱাৰী 2023 হ'ব আৰু এটো আপোনাৰ মৰ্নিং সেশনটো হ'ব আপোনাৰ 9 AM আৰু আফটারনুন হ'ব আপোনাৰ 1 PM। গতিকে আপোনাৰ কি ডকুমেণ্ট ল'ব লাগিব আপুনি ইয়াতে তলত ডকুমেণ্ট লিষ্টটো দেখা পাব। 1 নম্বৰতে দিয়া আছে আপোনাৰ এডমিট কাৰ্ড ইন্টাৰভিউ এমপ্লয়মেন্ট একচন সাৰ্টিফিকেটটো ল'ব লাগিব। তাৰ পিছত এজ প্ৰুফ এডমিট কাৰ্ড SLC নাইবা আপোনাৰ বাৰ্থ সাৰ্টিফিকেট ল'ব পাৰে আৰু আপোনাৰ 4 নম্বৰত মাৰ্কশিট HSLC HS আৰু আপ টু ক্লাছ 8 আপুনি ল'ব লাগিব আৰু এটো আপোনাৰ অৰিজিনাল উইথ সেলফ এটেস্টেড ফটোকপি ল'ব লাগিব। তাৰ পিছত আপোনাৰ এডিশনাল কোৱালিফিকেশন যদি আছে তাৰ পিছত SC ST OBC EWS আপোনাৰ সাৰ্টিফিকেট ল'ব লাগিব। তাৰ পিছত আপুনি যদি এক সাৰ্ভিসম্যান হয় এক্সপায়াৰ সাৰ্ভিসম্যানৰ তাৰ পিছত ফটো আইডেন্টি প্ৰুফ যেনে পান কাৰ্ড পাসপোৰ্ট ভোটাৰ ID ড্ৰাইভিং লাইসেন্স আধাৰ কাৰ্ড আপুনি যিকোনো ল'ব পাৰে। তাৰ পিছত আহিল আপোনাৰ 9 নম্বৰত 2 কপি এটেস্টেড ফটোকপি ল'ব লাগিব। তাৰ পিছত আপোনাৰ 10 নম্বৰত 2 কপি অফ আন্ডাৰটেকিং এণ্ড সেলফ ডিক্লাৰেশ্যন ফৰ্ম যেটো আপুনি সেৱা ৱেবসাইটত পাই যাব ডাউনলোড কৰি ল'ব পাৰিব আৰু এটো ৱেবসাইটত আপুনি পাই যাব। ৱেবসাইটৰ লিংকটো মই ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম আপুনি তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। তাৰ পিছত আপুনি এটো চাব পাৰে 29/12ত আপোনালোকক এটো এডমিট কাৰ্ডটো দিয়া হ'ব আৰু তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব আৰু এডমিট কাৰ্ড সেলফ ডিক্লাৰেশ্যন এণ্ড ফৰমেট আন্ডাৰটেকিং অফিচিয়েল ৱেবসাইট এটোত আপুনি পাই যাব আৰু যিকোনো প্ৰবলেম পালে আপুনি এটো নম্বৰত কল কৰিব পাৰে আৰু ভিডিওটো যিমান পাৰে আপোনাৰ বন্ধু বান্ধৱীলৈ শেয়াৰ কৰি দিব যাতে সকলে এই ভিডিওটো চাব পাৰে। সকল ক্যান্ডিডেটৰ মৌখিক পৰীক্ষা আছে হেসকলে জানিব পাৰে আৰু মৌখিক পৰীক্ষাৰ কাৰণে প্ৰিপাৰেচন ল'ব পাৰে। চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনে ধৰণৰ নতুন ভিডিও পাবলৈ। থ্যাংক ইউ।